নাই জুনো হৈছে বহুতবাৰ জুনো হৈছে মানে আমি গাঁৱৰ মানুহ বহুত কেইবাৰ গৈছোঁ আনকি গাড়ী ভাড়া পৰ্যন্ত কৰি গৈছোঁ ৰাতি কিন্তু তথাপিও নাই হ'ব বুলি কয় নাই কিবা কাৰণত নহ'ল কেঞ্চেল কি কাৰণত নহয় সেইটো আমি এতিয়া নাজানো ইয়াৰে বৰ্তমান আমাৰ BTCৰ 31 নং খৈৰাবাৰী সমষ্টিৰ হৈছে শ্ৰী লুংচৰ দৈমাৰী আৰু যিটো নেকি MLA মহেশ্বৰ বড়ো জনাইছোঁ আমি বিশ্বজিৎ ছাৰৰ ওচৰত বহুতবাৰ গৈছোঁ আনকি এটা কথা কৈছে কিন্তু বিশ্বজিৎ ছাৰে আমাৰ খুব বেয়া লাগিছে সি আমাৰ সমষ্টিটো বোলে চিনি নাপায় এইটো বোলে আমাৰ আগতে পানাৰী সমষ্টি আছিলে তেতিয়া কৈছে কি বিশ্বজিৎ ছাৰে এইটোতো আমাৰ সমষ্টিত নপৰে বুলি কৈছে বহুত বেয়া লাগিছে আমাৰ সেইজন বিধায়ক হয় কিন্তু সমষ্টি চিনি নাপালে সি ইয়াৰ পৰা গুচি গ'ল সি এইবাৰ অসুবিধাৰ বহুত সন্মুখীন হৈছোঁ আমি এতিয়া মেইনকৈ এতিয়া স্কুলৰ কাৰণে কিমান অসুবিধা টাইমত স্কুল নাপাই যায় ছাত্ৰ ছাত্ৰীয়ে ইমানে বোকা বাৰিষা খৰালি চব টাইমতে অসুবিধা এতিয়া বেলেগ নহয় বেলেগ কাৰণতে মামাকে আশা কৰিছোঁ মামাই যাতে এইটো ৰাস্তাখন দেখা পায় আপোনালোকৰ চেনেলৰ মাধ্যমেদি অতি সোনকালে আমাক যাতে ৰাস্তাখন বনাই দিয়ে বেলেগ নহ'লে যাতে শিল গুটিখিনি পেলাই দিয়ে অহা যোৱা কৰিবৰ কাৰণে বৰ্তমান এই পথটি খোগাপাৰা খৰামৰাৰ পৰা আহোম খাতৰা বুলি লৈ এই পথটি যাব লাগে আৰু এই পথেৰে টংলালৈ গুচি যায় ইয়াত আমাৰ বহুতখিনি অসুবিধা হোৱা হেতুকে যিকোনো চৰকাৰে এই ৰাস্তাঘৰৰ প্ৰতি অলপ লক্ষ্য ৰাখি যাতে আমাক ৰাস্তাঘৰ বনাই দিয়ে তাৰ বাবে আমি বহুত অনুৰোধ কৰিছোঁ আপোনালোকে যেন কোন পথটি অতি সোনকালে বনাই দিয়াৰ আশাৰে আমি বাট চাই ৰৈ থাকিম ধন্যবাদ বৰ্তমান এই ৰাস্তাঘৰ পথটো তলত গৈ আছে আৰু পথাৰসমূহ ওপৰত হৈ আছে গতিকে ইয়াত কোনোজন ল'ৰা ছোৱালীয়ে এই পথেৰে অহা যোৱা কৰিব নোৱাৰে এইটো কথাটো সম্পূৰ্ণ স্পষ্ট হৈ আছে আপোনালোকে ভিডিঅ' চালে গম পাই যাব গতিকে এই পথটি পথাৰৰ পৰা যাতে 3 ফুট ওপৰত থাকিব লাগে সেইটো আমি ক'ব নালাগে যদিও কথাষাৰ আমি ক'বলগীয়া বাধ্যতা হ'লোঁ খালি পেণ্ডিং হোৱা কথাটো লুংচাৰ ছাৰক বাৰে বাৰে কৈ থাকে খালি পেণ্ডিং হৈ আছে আজি তাৰিখলৈকে এটা শিলগুটিও পৰা নাই গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ এই ৰাস্তাঘৰ ঘোগাপাৰাৰ পৰা আহোম ঘাটলৈ যিটো ৰাস্তা সেই ৰাস্তাটো বহুত সোনকালে বনালে আমি বহুত নথৈ আনন্দিত হ'ম একেবাৰে শিলগুটি পৰা নাই আজি 20 পৰা 25 বছৰ পাৰ হৈ গ'ল শিলগুটি এটাও পৰা নাই কোনো পাৰ্টীয়ে আমাৰ এই ৰাস্তাত কোনো দিন অহা যোৱা কৰিছে যদিও তাৰমানে এই ৰাস্তাঘৰৰ প্ৰতি কোনো লক্ষ্য ৰখা নাই ইলেকশ্যনৰ সন্মুখত নাহে আহিলেও তাৰমানে এই ৰাস্তাঘৰেদি নাহে বেলেগ ফালেদি ঘূৰি আহে জানে যে এই ৰাস্তাঘৰ আমি গ'লে বেয়া অৱস্থাত আছে গতিকে আমি যাব নোৱাৰিম ঠিক তেনেকুৱা তেখেতসকলে অন্য ৰাস্তালৈ গাঁওখনত মানে প্ৰৱেশ কৰে মিটিং আকাৰ হ'লে সমস্যা মানে এইটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা আৰু এইটো সমাধান হ'ব লাগে কাৰণ আমাৰ এই অঞ্চলত চাব গ'লে আটাইতকৈ দুৰ্ভাগ্যজনক এই পথটো আৰু এই পথটো অতি সোনকালে আমাৰ যিবিলাক চৰকাৰৰ দায়িত্বত আছে তেখেতসকলে যাতে হাত পাতি লয় আৰু অতি সোনকালে কৰি দিলে আমাৰ যিবিলাক সমস্যা সমাধান হ'লে আমি নথৈ আনন্দিত হ'ম সমস্যা মানে এইটো পথটোত আমি অহা যোৱা কৰিব নোৱাৰোঁ বাৰিষা বিলাকতো আমি অহা যোৱা কৰিব নোৱাৰোঁ আৰু যিবিলাক ওচৰ পাজৰে আছে দূৰ হয় মানে ঘূৰি যাব লাগে টংলালৈ গ'লে আৰু এইটো টংলা খৈৰাবাৰী সংযোগী পথ আমি এতিয়া টংলা বা খৈৰাবাৰী নগ'লে নহয় কিন্তু যাবলৈ হ'লে আমি ভাল ৰাস্তা ল'বলৈ হ'লে দূৰ হৈ ঘূৰি যাব লাগে গতিকে এইটো আমাক অতি সোনকালে ব্যৱস্থা কৰি দিয়াটো আমি সকলো ৰাইজে আনন্দিত হ'ম কেতিয়াবা এনেকুৱা এই যিবিলাক বেমাৰী হয় অকস্মাতে সেই সময়তো আমি গাড়ীও নাপাওঁ এম্বুলেঞ্চ আহিলেও ফোন কৰিলেও আহিব নোৱাৰে পথৰ কাৰণে তেতিয়া আমি কান্ধত লৈ পেলাই লৈ যাব লগা হয় বহুত কিন্তু ঠেলাও নাযায় এনেকুৱা এটা পৰিৱেশ গতিকে এইখিনি আজিৰ দিনত এনেকুৱা সমস্যাত ভুগি থকাটো অসমবাসীয়ে দেখা নাই কিজানি কিন্তু আমি এতিয়া এনেকৈ দুৰ্ভাগ্য ভুগি আছোঁ গতিকে আশা কৰিছোঁ আমি বিধায়ক মন্ত্ৰী MLA বিলাক এই ৰাস্তাৰে নাহে কিন্তু আমাৰ এই চুবুৰীয়া গাঁওবিলাকত সোমাই পেলাই মিটিংবিলাক কৰি যায় আৰু মিটিংবিলাকত আশা দি যায় বোলে এইবাৰ আমি জিকিলে হোৱাটো খাটাং প্ৰথম 1 নম্বৰত এইটো পঠাই ল'ম তেনেকুৱা আশা দি থৈ যায় আৰু সেই আশাতে আমি আনন্দ হওঁ বা মান্তি হওঁ সেই আশাৰে আমি ভোটবিলাক দিওঁ আৰু সেই হিচাপে জিকাইছোঁ এই অঞ্চলৰ মানুহ একত্ৰিত হৈ আমি এই পথটোৰ কাৰণে কিন্তু জিকাইছোঁ একলগ হৈ ভোট দিছোঁ গতিকে ইলেকশ্যন জিকাৰ পিছত ৰজা হোৱাৰ পিছত আমাক পাহৰি যোৱাৰ দৰে হয় গতিকে সিহঁতে আমাক নিশ্চয় ফিৰি চোৱাটো ভাল